Bimal Pan Masala, Prime Mustard Oil, Diago from Tata Motors, Jockey or Nothing, Idea 4G, ITM University Gwalior, LIC, Carlon, Muthat Finance, Airtel, India's first open network, Assam Professional Academy, TVS Apache, RTR Aru, Carbon K9. Moi aru mor sang duyu relo goria. নিউজ লাইভৰ বিশেষ অনুষ্ঠান প্ৰেক্ষাপটলৈ স্বাগতম মই জাৰিৰ হুছেইন কিছুমান গীত আছে কিছুমান গান আছে যিকোনো সময়ত আপুনি শুনিব পাৰে তাত কোনো বিশেষ সময় নালাগে বা কিছুমান শিল্পী আছে যাৰ গান আপুনি যিকোনো সময়ত শুনিব পাৰে আৰু এনে এজন ব্যক্তি এনে এজন শিল্পী ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ গান যিকোনো সময়ত প্ৰাসংগিক তেখেতৰ সুৰ তেখেতৰ শব্দ যিকোনো সময়ত আপুনি শুনিব পাৰে উপলব্ধি কৰিব পাৰে আৰু যদি তেখেতৰ গান ডক্টৰ ভূপেন হাজৰিকাৰ গান যদি খুব শুদ্ধভাৱে পৰিৱেশন কৰে তেতিয়াহ'লে হয়তো আৰু ভাল লাগিব আমাৰ লগত এনে এজন ব্যক্তি আছে নিউজ লাইভৰ দৰ্শকসকলে হয়তো তেওঁক বহুবাৰ শুনিছে এইখন মঞ্চত তেওঁ আমেৰিকাত থাকে ৰবিন গোস্বামী তেখেত এজন IT প্ৰফেশ্যনেল হয় মংগলদৈৰ তেওঁ অৰিজিনেল মংগলদৈৰ কিন্তু আমেৰিকাৰ ৱাশ্বিংটন ডিচিত থাকে তেওঁ আহিছে অসমলৈ আৰু আমাৰ ষ্টুডিঅ'ত আছে ৰবিন গোস্বামী আপোনাক মই স্বাগতম জনাইছোঁ লগতে আমাৰ লগত বহু সংগীত শিল্পী আছে যোনে ডক্টৰ ভূপেন হাজৰিকাৰ লগত বিভিন্ন সময়ত তেওঁলোকে সংগত কৰিছিলে পৰমেশ্বৰ বসুমতাৰী আছে চবেই চিনি পায় বহু দশক তেওঁলোকে দুটামান দশক তেওঁলোকে তেখেতে বজাইছিল কমল কটকী পৰিচিত সংগীত শিল্পী তেখেতেও ডক্টৰ ভূপেন হাজৰিকাৰ লগত প্ৰায় 20-25 বছৰমান তেওঁ সংগত কৰিছিল ৰাজা আছে চবে চিনি পায় বৰুণ আছে দিগন্ত আছে কৈলাশ আছে তেখেতলোককো চবে চিনি পায় আমাৰ এই অনুষ্ঠান আমি যিমান দূৰ গম পাইছোঁ চাই আছে বহু ভূপেন হাজৰিকাৰ লগত খুব ওচৰৰ পৰা পাইছিল ভূপেন উজিৰে চাই আছে ৰতন চৌধুৰী তেখেতে বজাইছিল এটা সময়ত তেওঁ চাই আছে ডিব্ৰুগড়ত আৰু মই যিমান দূৰ গম পাইছোঁ যে কল্পনা লাজমী আৰু মনীষা হাজৰিকাই মুম্বাইত এই অনুষ্ঠানটো চাই আছে তেওঁলোকেও এই অনুষ্ঠানৰ মাজত আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু এইখিনিতে অসমৰ এজন বিশিষ্ট গীতিকাৰ নুৰুল হক তেখেতৰ মৃত্যু হৈছে যোৱাকালি কিছু সময়ৰ পূৰ্বে যোৰহাটত তেওঁৰ জানাজা সম্পন্ন হৈছে আৰু নুৰুল হকৰ এটি গীত তেখেতে লিখা এটি গীতৰ ভূপেন হাজৰিকাই এই গীতটোত তেওঁ কণ্ঠদান কৰিছিল তেওঁক নুৰুল হকক সুঁৱৰি প্ৰথমতে যদি আমি তেওঁক নুৰুল হকক সুঁৱৰি পেলাই যদি ভূপেন দাই পৰিৱেশন কৰা গীতটিৰে আজি এই অনুষ্ঠান আমি আৰম্ভ কৰিব পাৰোঁ নিশ্চয় হেল্ল' পোনপ্ৰথমে নিউজ লাইভৰ সমূহ শ্ৰোতা দৰ্শকলৈ মোৰ শুভেচ্ছা জনাইছোঁ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাকালি অতি দুখৰ খবৰ যে নুৰুল হকদেৱৰ বিয়োগ হ'ল সেই খবৰটি পাই আমি অতিকৈ মৰ্মাহত হৈছোঁ তেখেতে ভালেমান গীত ৰচনা কৰিছিলে তেখেতৰ গীতসমূহ বহু গায়কে গাই গৈছে ভূপেন দাই কেইবাটাও গান তেখেতৰ গাইছে ৰফি চাহাবে গাই গৈছে সেই গীতবিলাক আজিও জীৱন্ত হৈ আছে তাৰ এটি বা দুটি লাইনেৰে মই তেখেতক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেতৰ আত্মাই সদগতি লাভ কৰক তাকে কামনা কৰিছোঁ এই গীতটি মই অলপতে ৰিমেক কৰা এখন চিডিত মই গাইছিলোঁ এইটো ডুৱেট কিন্তু মই দুটা লাইন গাই দিছোঁ তাৰে তোমালৈ মনত পৰে তোমালৈ মনত পৰে তোমালৈ মনত পৰে তোমালৈ মনত পৰে জুৰিটিত জোনে ধেমালি কৰিলে স্বপ্নই দুচকু জাল তৰে স্বপ্নই দুচকু জাল তৰে অতি সুন্দৰ গীত ইমান ছফ্ট ইমান ৰোমান্টিক কথা ভূপেন দাৰ কণ্ঠত আৰু বিউটি শৰ্মা বৰুৱা বাইদেউৰ গানটি গাইছে লগত গীতটি গাই জীৱন্ত কৰিছে আন এটি গীত তেখেতৰ কেইবাটাও গীত আছে অসমীয়া চোতালতে আৰু আপোনাৰ মোৰ দৃষ্টিত তুমি ধৰা পৰিলা অসমীয়া চোতালতে কম
ও অসমীৰে চোতালতে ৰদালিয়ে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি নীলা নীলা পাহাৰতে ডালিমিয়ে কথা পাতে জুৰিটিৰ কাষতে ৰৈ হিয়াৰে বতৰাকৈ মলয়া তোৰে চুলি অ মলয়া তোৰে চুলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি থেংক ইউ ৰবিন ধন্যবাদ জনাইছোঁ আমি নুৰুল হকক আমি শ্ৰদ্ধা জনালোঁ শুৱৰিছোঁ দুটা গীতেৰে ৰবিনক বহুতে দেখিছে নিউজ লাইভৰ দৰ্শকে আমি ৩-৪টা ভূপেন হাজৰিকাৰ দেৱৰ যেতিয়া অনুষ্ঠান কৰিছিলোঁ আপুনি আমেৰিকাৰ পৰা আমালৈ গীত পঠিয়াই আৰু আমি বজাওঁ তেতিয়া বহুত মানুহে এনেকৈ কয় ইনফেক্ট আমাৰ যোনবিলাক ভিডিঅ' এডিটাৰ্ছে যেতিয়া আপোনাৰ প্ৰগ্ৰামটো এডিট কৰে তেতিয়া কয় সঁচাকৈ গাইছেনে নাই এইজন মানুহ সঁচাকৈ গাইছেনে নাই এনেকুৱা কিছুমান মানে এনেকুৱা টাইপত মানে কয় যে ইমান ক্ল'জ মই কথা পাতিম কিন্তু আমি প্ৰগ্ৰামটো আমাৰ অনুষ্ঠানটোৰ নাম দিছোঁ মই আৰু মোৰ চাহ আমি যদি সেই গীতটোৰে যদি ভূপেনদাৰ এই অনুষ্ঠানটি যদি আৰম্ভ কৰিব পাৰোঁ তেতিয়াহ'লে তাৰ পাছত আমি কথা পাতিম নিশ্চয় ধন্যবাদ জাৰিৰ ডাঙৰীয়া হয় তেনেকুৱা ফিডবেক ময়ো পাইছোঁ কিন্তু মই ব্যক্তিগতভাৱে মই সদায় মনিটৰটো কম্পেয়াৰ কৰিছোঁ মই একো মিল নাপাওঁ হয়তো তেখেতৰ গায়ন শৈলী বা তেখেতৰ উচ্চাৰণ সেইবিলাক মই অকণমান ক্ল'জলি মই ফ'ল' কৰোঁ কাৰণে হয়তো মিল থাকিব পাৰে তেনেকৈ ভাবি যিয়ে নহওক এই গীতটিৰ মোৰ অতিকে আপোন মোৰ ক্ল'জ টু মাই হাৰ্ট এই গীতটি গাই মই বহুত বছৰ আগতে 1987-88 চনত হ'ব পাহৰিছোঁ একজেক্টলি সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান পাইছিলোঁ গতিকে এই গীতটি গাই মই সদায় নিজৰ বুলি ভাবোঁ এই গীতটি মই গাই শুনাইছোঁ কোনে কয় অকলশৰীয়া মই আৰু মোৰ দুয়োৰে লগৰীয়া পৃথিৱী নকবা মই অকলশৰীয়া মই আৰু মোৰ সংগীহীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা মই আৰু মোৰ দুয়োৰে লগৰীয়া মই আৰু মোৰ দূৰণিৰ বন্ধু সকলো মিছা মিছেই কাষৰে চাহে সঁচা মই আৰু মোৰ
দুয়োৰে লগৰীয়া মই আৰু মোৰ আশাৰ বালি চৰ যেতিয়া ঘৰ সাজো মোৰে চাই বালি তুলি দিয়ে এন্ধাৰ বাটতো মোৰে চাই মেলি দিয়ে নিতে জ্যোতিৰ দলিচা মই আৰু মোৰ দুয়োৰে লগৰীয়া পৃথিৱী নকবা মই অকলশৰীয়া মই আৰু মোৰ ধন্যবাদ ক'বতো নালাগে দৰ্শকে ক'ব আমি দৰ্শকৰ ফিডবেকো ল'ম খন্তেক সময়ৰ পাছতে আমি দৰ্শকৰ লগতো আপোনাক কথা পঠোৱাবলৈ চেষ্টা কৰিম মোৰ প্ৰডিউচাৰে দিব নাম্বাৰছ দিব তেওঁলোকে অনলাইন তেওঁলোকে ফোন কৰিব কিন্তু মোৰ প্ৰশ্ন মই আগৰ পৰা কৈ আহোঁ যেতিয়া মই আপোনাক যেতিয়া প্ৰথমবাৰৰ বাবে যেতিয়া শুনিছিলোঁ আৰু মই আপোনাক এটা মেইল যোগে মই ৰিকুৱেষ্ট কৰিছিলোঁ যে এটা গান পঠিয়াব নেকি তাৰ পাছৰ পৰা যিকোনো ভূপেন দাৰ নিউজ লাইভত হোৱা অনুষ্ঠানত আপোনাৰ গান এটা যদি আমি ষ্টাৰ্ট নকৰোঁ আৰম্ভ নকৰোঁ যে মোৰ যেন কিবা এটা যেন ইনকমপ্লিট ফিল হয় আৰু সদায় দৰ্শকৰ লগত আমি যিহেতু আমি টাচত থাকোঁ তেওঁলোকে কয় যে একদম ক্ল'জ গায় ভূপেন হাজৰিকাৰ এই বস্তুটো এই যে ক্ল'জ গ'ড আপুনি এবাৰ কৈ গৈছে উল্লেখ কৰি গৈছে যে মনিটাৰ কৰোঁ খুব ক্ল'জলি মানে কেতিয়াৰ পৰা আপুনি ভূপেন হাজৰিকাৰ গীত গোৱা আৰম্ভ কৰিছে হয় আই এম ছ' অনাৰ্ড to be with Newslive actually আমি 4-5 বছৰ মই আপোনালোকৰ লগত আপোনালোকৰ প্ৰগ্ৰামত গীত পৰিৱেশন কৰি আহিছোঁ ভূপেন্দ্ৰৰ গীত বহুত সৰুৰে পৰা গাইছোঁ মই বিভিন্ন ঠাইত উল্লেখ কৰিছোঁ কেতিয়াবা মানে মই অৰ্থ নুবুজাকৈ গীত আৰম্ভ কৰিছোঁ গাবলৈ পিছলৈ অৰ্থবোৰ বুজি পাওঁ কেতিয়াবা তোমাৰ উশাহ কোহোৱা কোমলত তোমাৰ উশাহ বুলি গাওঁ তেতিয়া একোৱেই নাজানো তাৰপিছত লাহে লাহে গীতৰ অৰ্থ যেতিয়া বুজিবলৈ ল'লোঁ আৰু সোমাই পৰিলোঁ তাৰপিছত তেনেকৈ বস্তুবোৰ এটা চাম কাইণ্ড অফ অবছেশ্যনৰ নিচিনা হৈ গ'ল হৈ পেলাই এতিয়া মানে অনবৰত ভূপেন দাইনো কেনেকৈ এইটো থ্ৰ' কৰিছে কেনেকৈ কি কৰিছে সেই সোপা মানে গোটেইখন মানে মোৰ এটা গৱেষণাৰ বিষয় নিচিনা হৈ পৰিলে আৰু তেনেকৈ কৰি আহিছোঁ এতিয়াও শিকি আছোঁ ভূপেন্দ্ৰৰ গান শিকিবলৈ বহুত বাকী আছে ভূপেন্দ্ৰৰ গান গোৱাটো এটা ধৃষ্টতা একচুৱেলি আৰু ভূপেন দা ইউনিক ভূপেন দাৰ কোনো মানে কপি নহয় কিন্তু আমি গাবলৈ শিকিছোঁ যেনেকৈ ৰবীন্দ্ৰ সংগীত গায় জ্যোতি সংগীত গায় তেনেকৈ শিকি আছোঁ সেই চেষ্টাত নিষ্ঠাৰে কৰি আহিছোঁ ৰাইজে ভাল পাইছে ভাল লাগে শুনি আপুনি কেতিয়াবা ভূপেন হাজৰিকাক একদম ওচৰত গাইছে কেতিয়াবা ভূপেন দা সেই সৌভাগ্য মোৰ নহ'লে মই ভূপেন দাৰ বিভিন্ন ঠাইত প্ৰগ্ৰেম মই চাইছোঁ তেখেতৰ কিন্তু সেই আৰু অটোগ্ৰাফ ল'বলৈ যাওঁ ফাংচন দূৰৰ পৰা চাওঁ তেনেকৈ কিন্তু এবাৰ বিদেশত মই তেতিয়া বিদেশলৈ গ'লোঁ 2000ত তেখেতক তেতিয়া খুব ক্ল'জলি পালোঁ তেতিয়া মই এখন CD আগতে কৰিছিলোঁ কেছেট এখন তাৰপিছত দ্বিতীয় CDখন কৰাৰ আগতে ভূপেনৰ লগত মই বৰ নিবিড়ভাৱে অকণমান সময় পালোঁ তেখেতক মোৰ গোটেই কথাখিনি ক'লোঁ প্ৰচেষ্টাখিনি ক'লোঁ তেখেতে খুব উৎসাহ দেখুৱাইছিলে আৰু সেই তাৰে ফলস্বৰূপে মই চিনাকি সুৱদি সুৰ বুলি এখন CD উলিয়ালোঁ ভূপেন দা তেতিয়া জীয়াই আছিলে তেখেতৰ যেতিয়া ৰেকৰ্ডিং কৰিবলৈ মই বম্বেলৈ আহোঁ তেতিয়া ভূপেন দাৰ ওচৰত মই প্ৰায় এটা বেলা কটাইছোঁ That was real. তেখেতৰ গানকেইটা মই শুনোৱা নাই কিন্তু গোটেই কথাখিনি কৈছোঁ তেতিয়া তেখেত অসুস্থ তাৰ মাজতে গোটেই কথাখিনি ক'লোঁ কেনেকৈ তেখেতৰ অনুপ্ৰেৰণাতে গানখিনি কৰিবলৈ ওলালোঁ কিন্তু মোৰ অতি সৌভাগ্য পিছত ৰেকৰ্ডিং হোৱাৰ পাছত গানকেইটা মোৰ দাদা এজনে শুনালে গোটেইকেইটা গান তেখেতে শুনি গৈছে আৰু তেখেতে প্ৰশংসা কৰি গৈছে ফিডবেকটো আপুনি মানে মুখামুখিকৈ পোৱা নাই কিন্তু তেখেতে ভাল পাই যোৱা বুলি কথাটো গম পালোঁ সেইটো মানে তেখেত আমি জানিবলৈ চেষ্টা কৰিম যে কমলৰ পৰা জানিব চেষ্টা কৰিম প্ৰমেশ্বৰ বসুমতীৰ পৰা জানিব চেষ্টা কৰিম যদি ভূপেন দা আগত যদি গালেহেঁতেন কি ক'লেহেঁতেন সেইটো জানিব চেষ্টা কৰিম কিন্তু আৰু এটা গান শুনি লওঁ তেতিয়া দৰ্শকৰ মাজতো ফিডবেকটো পাবলৈ কাৰণে ইজি হ'ব নিশ্চয় Dola, hey dola, hey dola, hey dola,
হে একা বেকা বাটেৰে কঢ়িয়াওঁ বৰ মানুহৰ দোলা হে আপোন কৰিলোঁ বনোৱাৰ জীৱনক দেহা ভাগৰাই দোলা হে একা বেকা বাটেৰে কঢ়িয়াওঁ বৰ মানুহৰ দোলা হে দোলা আপোন কৰিলোঁ বনোৱাৰ জীৱনক দেহা ভাগৰাই তোলা হে একা বেকা বাটেৰে কঢ়িয়াওঁ বৰ মানুহৰ দোলা হে হেয়া না হেয়া হে হেয়া না হেয়া দোলাৰ ভিতৰত বীৰ কৰিছে চহকী পাতৰে পাৰ ঘনে দেখিছোঁ লৰচৰ কৰিছে শুকুলা চোঁৱৰৰ মোৰহে ল'ৰাটি এইবাৰ বিহুতে নিদিলোঁ সূতাৰে চোলা চকুলো ওলালেও মন্তি নেভাঙো কঢ়িয়াই লৈ যাওঁ দোলা হে একা বেকা বাটেৰে কঢ়িয়াওঁ বৰ মানুহৰ দোলা হে হেয়া না হেয়া যুগে জাপি দিয়ে মেট মরা বুঝাতি কান ভাঙু করে হে পরবর মানুহে দোলার তুপনিয়াই আমার হে গাম্বুর খরে ও খকৈ পাহাড়ৰ টিংটি উঠিছো ভালকৈ খোঁজতি মিলা খকৈ পাহাড়ৰ টিংটি উঠিছো ভালকৈ খোঁজতি মিলা আমাৰ কাঁধৰ পৰা পিছলিব লাগিলে হে বাগৰি পৰিব দোলা ও ৰজা মহাৰজাৰ দোলা বৰ মানুহৰ দোলা হে হে একা বেকা বাটেৰে কঢ়িয়াওঁ বৰ মানুহৰ দোলা হে আপোন কৰিলোঁ বনোৱাৰ জীৱনক দেহা ভাগৰাই তোলা হে একা বেকা বাটেৰে কঢ়িয়াওঁ বৰ মানুহৰ দোলা হে হেয়া না হেয়া 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 ধন্যবাদ। ইতিমধ্যে মই দৰ্শকক এটা কৈ থওঁ যে ৰবীন ভাল পাব যে অকল অসমতে নহয় অসমৰ বাহিৰতে মানে ভাৰততে নহয় এতিয়া মোৰ বিভিন্ন মেছেজ আহিছে কেলকাতা দিল্লী বম্বে হায়দৰাবাদ বেংগলোৰ লগতে আমেৰিকাৰ পৰাও আহি আছে মেছেজেছ অষ্ট্ৰেলিয়াৰ পৰা আহি আছে UK কেনেডা চবৰ পৰা চাই আছে খুব এপ্ৰিচিয়েট কৰিছে খুব ভাল গাই আছে বুলি কৈছে বহুত ৰিকুৱেষ্ট ঠিক আছে এজন দৰ্শকে ইতিমধ্যে ফোন কৰিছে বুলি কৈছে আমি যদি জাষ্ট ভেৰি কুইকলি আপোনাৰ পৰিচয়টো দিব আৰু কি ক'ব বিচাৰে হয় মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ কৌপাটিৰ পৰা লোকেশনে কৈ আছিলোঁ হয় আৰু গান শুনি মোৰ খুবেই ভাল লাগিছে আৰু বিদেশত থাকিও যে আমাৰ ভূপেন হাজৰিকা কলাকৃষ্টিতে জীয়াই ৰাখিছে তেওঁৰ বাবে মই স্পেচিয়েলি তেওঁক ধন্যবাদ জনাইছোঁ ঠিক আছে ধন্যবাদ কমল ইমান দিনে আপুনি বজাই আহিছে ভূপেন হাজৰিকাৰ লগত ৰবীনৰ লগত লাইভ পাৰফৰ্মেঞ্চ এটা ভূপেন দা থকা হ'লে কি ক'লে হয় ভূপেন দাই কি ক'লে হয় জানেনে ভূপেন দাই
অপূৰ্ব গাইছে অতি ভাল গাইছে বুলি ক'লে হয় তাত কোনো কুৱেশ্যন মাৰ্ক নাই ভূপেনে খুব দিল খোলা অন্তৰ হেৰি মানুহ আছিল তো একদম ক'লে যে বৰ সুন্দৰ এই ওলাবাচোন মোৰ লগত তুমি গাব লাগিব ষ্টেজত হয়তো ডুৱেট গাবলৈ বা এনেকৈ কৰিলে হয় ডেফিনেটলি ক'লে হয় যে ওলাবা তুমি মোৰ লগত গাব লাগিব আমি একেলগে মঞ্চত আমি একেলগে গীত গাম এনেকুৱা ধৰণৰে ক'লে হয় ভূপেন দাই কি ক'লেহেঁতেন মই নাজানো কিন্তু মই আজি সঁচাকৈ আম চ' অনাৰ্ড মই পৰম সৌভাগ্যৱান বুলি ক'ম কমল দাই আজি মোৰ লগত বজাইছে বসুমতাৰী দাই বজাইছে তেখেতসকলে সেই মহান শিল্পীৰ লগত বজাইছে তেখেতে মোক আজি সংগ দিছে আচলতে খুব ৰবিন হ'ল খুব চিনচিয়াৰ একদম ডেডিকেটেডলি চিনচিয়াৰ মানে সাধনা কৰিব লাগিব প্লাছ নহয় প্ৰত্যেকটো কথা তাৰমানে যেতিয়া পতাই চিনাকি সুৰ গান কৰিলে তেতিয়া নিজেই ট্ৰাষ্টৰ বাবে 15,000 টকা এটা ডনেট কৰিছে নিজেই তাতে বম্বেতে মণিষা হাজৰিকা হাতত নিজেই ডনেট কৰিছে কোৱা হোৱা নাই ইমান চিনচিয়াৰ অনেষ্ট আমাৰ ভূপেন দাৰ প্ৰতি শ্ৰদ্ধাটো ইমানেই বেছি লগে লগে কেছ টকা বহুতে গান কৰিছে কিন্তু কোনে আপোনাৰ পৰমেশ্বৰ বস্তুপতাৰীকে মই সুধোঁ যে কোনকেইটা বস্তু ভাল লাগিছে যে মানে এতিয়া কয় যে ক্ল'জ আমিতো গান শুনো ইমানটো নাজানো মিউজিকেলি ইমানটো আমি অৰিয়েণ্টেড নহয় কিন্তু গান শুনো ভাল লাগে গান শুনি আপুনি এজন যোনে ভূপেন হাজৰিকাৰ লগত ইমান দিনে বজাই আছে একদম ক্ল'জলি একদম গাতে লাগি থাকে কমল কটকী বা আপুনি ৰবিনৰ গানকেইটা শুনি কেনেকুৱা লাগিছে একদম একজেক্ট ভূপেন দা নিচিনাই একদম তেওঁ মানে শব্দবিলাক ইমান ধুনীয়াকৈ মানে অধ্যয়ন কৰিছে ভূপেন দা যেনেকৈ থ্ৰ' কৰে ঠিক তেনেভাৱে কৰিছে ধন্যবাদ আৰু এটা গান শুনি লওঁ তাৰ আগতে মই যদি মোৰ ডিব্ৰুগড়লৈ যাব পাৰিম নেকি আৰু এজন আছে ভূপেন উজিৰ এটা সময়ত ৱেল ন'ন মিউজিক ডাইৰেক্টৰ তেখেতে বজাইছিলে এটা সময়ত ভূপেন হাজৰিকাৰ লগত গীটাৰ বজাইছিল ভূপেন উজিৰ তেখেতক যদি মই স্ক্ৰীণত পাওঁ যদি মোক স্ক্ৰীণত দিয়ে ভূপেন উজিৰক ভূপেন উজিৰ আপোনাক স্বাগতম জনাইছোঁ আপুনি শুনি আছে ৰবিনৰ গান ফাৰ্ষ্ট ৰিয়েকশ্যন ধন্যবাদ জেৰি কেনেকুৱা লাগিছে ৰবিনৰ গান শুনি কেনেকুৱা লাগিছে খুব ভাল লাগিছে কাৰণ প্ৰথমতে মই ক'ব বিচাৰোঁ যে ৰবিনক আচলতে মই বহুত আগতে পাইছোঁ আৰু ৰবি মোৰ অতিকে প্ৰিয় আমি 90 দশকত এটা এলবাম কৰিছিলোঁ যিটো প্ৰথম ৰবিনৰ ভূপেন দাৰ গীতৰ এলবাম আছিলে তাৰপিছত দ্বিতীয় এলবামটোতো মই জড়িত আছিলোঁ আৰু ৰবিনৰ বিষয়ে মই এটা কথা ক'ব খুজিছোঁ যে সকলোৱেতো ভূপেন দাৰ গীত শুনিয়ে শিকে কিন্তু ৰবিনে যেন অতি সূক্ষ্মভাৱে পৰীক্ষা কৰি গীতটো শিকিছে ভূপেন দাই কোনখিনিত উশাহটো কেনেকুৱা ধৰণে লৈছে কোনটো উচ্চাৰণ কেনেকুৱা ধৰণে কৰিছে আটাইতকৈ ডাঙৰ কথা এটা মই ফিল কৰোঁ যে ৰবিনে ভূপেন দাৰ গীতৰ নিজৰ ফালৰ পৰা কোনোদিন এটা এক্সট্ৰা কাজ নাই কৰা ভূপেন দাই যেনেদৰে গাইছিল ঠিক তেনেকৈয়ে গাইছে কিন্তু আমি নৰ্মেলি বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ শুনিবলৈ পাওঁ যে ভূপেন দাৰ গীত শিকি উঠি যেতিয়া পৰিৱেশন কৰে তেতিয়া দেখোঁ যে ভূপেন দাই নোগোৱা কিবা এটা কাজ আমাৰ কাণত পৰে কাৰণ আমি এটা সময়ত ভূপেন দাৰ লগত অতি ঘনিষ্ঠভাৱে কটাইছোঁ ভূপেন দাৰ প্ৰত্যেকটো গীত ভূপেন দাৰ সৃষ্টিত মই আছোঁ ভূপেন দাৰ লগত গীটাৰ বজাইছোঁ ৰেকৰ্ডিঙত বজাইছোঁ ভূপেন দাই মোৰ সংগীত পৰিচালনাত গাইছে গতিকে ভূপেন দাৰ বহু কথাই মই জানো যিখিনি ফিল আজি ৰবিন গোস্বামীয়ে ইমান সুন্দৰকৈ দিয়ে মই ভাবোঁ যে ৰবিন আটাইতকৈ বৰ ভালকৈ গায় ভূপেন দাৰ গীত মই এটা বিৰতি ল'ম আপোনাক ধন্যবাদ জনাইছোঁ ভূপেন উজিৰ কিন্তু আপোনাৰ এটা ৰিকুৱেষ্ট থাকিব নেকি যে আপুনি আপোনাৰ এটা প্ৰিয় গীত গাবলৈ ক'ব নেকি ৰবিন গোস্বামীক মোৰ ফালৰ পৰা এখনি নীলা চাদৰ যদি ৰবিনে গায় মোৰ ভাল লাগিব ঠিক আছে ভূপেন ধন্যবাদ গুড টু সি ইউ বিমূৰ তমূৰ নিশাতি যে মৌনতা সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ তাৰে এটি মিঠা
ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া এখনি নীলা চাদৰ বিমূৰ তমূৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষাৰ বহুতো শাওন ভাদ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া এখনি নীলা চাদৰ ধন্যবাদ ভূপেন দা ভূপেন দাৰ মোৰ দুইটি গীতৰ সংকলনত তেখেত ওতঃপ্ৰোতভাৱে জড়িত প্ৰথম গোটেই সংকলনটি তেখেতৰ ষ্টুডিঅ'তে কৰা অদিতাকত আৰু পিছৰটোতো মই দুটামান ডাবিং গুৱাহাটীত কৰিছিলোঁ ডুৱেট ভূপেন দাক দেখিবলৈ পাই খুব ভাল পাইছোঁ ভূপেন দা ধন্যবাদ মই এটা বিৰতি ল'ম এইখিনিতে মোলৈ এটা মেছেজ আহিছে অষ্ট্ৰেলিয়া পাৰ্থৰ পৰা কৈছে যে আই এম টু মিষ্টাৰ গোস্বামী আই এম নট দেট গুড ইন Assamese বাট ষ্টিল ফেল্ট এণ্ড টাচড উইথ হিজ ছংছ এনেকৈ বুলি এজনে দৰ্শকে মেছেজ দিছে সলীম বুলি কৈছে পাৰ্থ অষ্ট্ৰেলিয়া থেংক ইউ ভেৰি মাছ চ' মই এটা বিৰতি ল'ম বিৰতিৰ পাছত আমি যাবলৈ চেষ্টা কৰিম কল্পনা আৰু মনীষা হাজৰিকা বাইদেউৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম মুম্বাইলৈ ডিব্ৰুগড়ত ৰতন চৌধুৰী আছিলে তেওঁ বহুদিন গীটাৰ বজাইছিলে ভূপেন হাজৰিকাৰ লগত তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম দৰ্শকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ৰবীন গোস্বামীৰ আৰু গীত শুনিবলৈ চেষ্টা কৰিম আৰু তেওঁৰ সাধনা কথাও জানিবলৈ চেষ্টা কৰিম এটা সৰু বিৰতিৰ পাছত পুনৰ উঠি আহিম আৰু মোৰ দুয়োৰে লগৰীয়া Admission open for 2016-17. Call us at 98641-37777 or visit our website www.. পুনৰ স্বাগতম আমাৰ লগত আছে ৰবীন গোস্বামী আৰু ইতিমধ্যে আমি দেশে বিদেশৰ পৰা অভূতপূৰ্ব সঁহাৰি অভাৰৱেলমিং ৰেছপন্স ৰবীনৰ গীতক লৈ আৰু তেওঁলোকে খালি কৈ আছে যে বিৰতিও ল'ব নালাগে এক্সটেণ্ড কৰিব লাগে খালি ৰবীন গোস্বামীৰ গান শুনিব বিচাৰিছে কথা কম ক'বলৈ কৈছে ধন্যবাদ চাওঁ চেষ্টা কৰি এইবাৰ এটি গীত গাবলৈ লৈছোঁ এইটো ৰিকুৱেষ্টৰ পৰা আহিছে শ্বিলঙৰে গধূলি শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ সোঁৱৰণি সোণালী শ্বিলঙৰে গধূলি ৰঙীন বজাৰ পাৰ হৈ সুদাকৈ ভৰিৰে দুবৰি গছকি গৈ সৰু জিৰিয়া নিজৰাৰ পাৰতে হাঁহি হাঁহি তুমিয়ে মই সিদিনা পৰিব যে খুজিছিলোঁ পিছলি শ্বিলঙৰে গধূলি
সপোন চহৰৰ মৰমী ঘৰতৰ সোঁৱৰণি সোণালী শিলঙৰে গধূলি লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন তুমি আৰু মই মিলি দুয়োতেই হলো মগন দুটিমান নিজৰা জলধি হৈ ওখকৈ সৰলৰ বননি দিলে বুঢ়াই জেনুৰী উৰি 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 ফুৰা জোনাকী পৰুৱাই হাঁহি হাঁহি জোকালে আমি হেনো ফুৰা দুটি মিঠা শৰতৰ শেৱালি শিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ সোঁৱৰণি সোণালী শিলঙৰে গধূলি থেংক ইউ এতিয়া আপুনি কৈ আছিলে যে খুব ক্ল'জলি আপুনি মনিটৰ কৰে তেওঁৰ গান ভূপেন হাজৰিকাৰ নিচিনা এজন গায়কৰ বা তেওঁৰ নিচিনা এজন শিল্পীৰ একদম ক্ল'জ গাব পৰাটো চবেই কৈ আছে কমলে কৈছে পৰমেশ্বৰ বসুমতাৰীয়ে কৈছে আমি দেখিলোঁ ভূপেন হাজৰিকা ডাঙৰীয়াও ক'লে এই বস্তুটোৰ কাৰণে কেৱল মানে অকল চাগে মাতটো হ'লেও নহ'ব নহয় কমল আচলতে কি ভূপেন্দ্ৰৰ গানৰ যেতিয়া চাপ'জ এই গানটো যে এই যেন উৰি 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 ফুৰা যেন এই আৰু এটা গান আছে সৰু সৰু জিৰি জিৰিয়া নিজৰাৰ পাৰতে সুৰ যে কৰিছে হাঁহি হাঁহি তুমিয়ে ময়ে সিদিনা পৰিব যে খুজিছিলোঁ এই যিটো যেন এহাল ডেকা গাভৰু নামি আহিছে পাহাৰ পৰা খোপনি পিটি পিটি এই যিটো ভূপেন্দ্ৰাই লাইনত সুৰটো বনাইছে সেইটো মৰ্মটো উপলব্ধি বোধহয় কৰিছে ৰবীনে সেই উপলব্ধি কৰিলে এইটো গাব পাৰি যে পিছলি পৰিব খুজিলে খুপি খুপি যে পাহাৰত যায় বুজি পাইছেনে সেই যিটো সুৰ কৰিছে ভূপেন্দ্ৰাই আৰু এইটো গানৰ বিষয়ে এজনে কৈছিলে এইটো গান যোনে কীবৰ্ডখনৰ চকুমুটি বজাই দিব পাৰিব লিড তাৰ হাত বেলেগ এক্সাৰচাইজ কৰিব নালাগে হয়নে মিউজিচিয়ান আমাৰ সকলোৱে জানে সুৰৰ নোটৰ ইমান ভেৰিয়েশ্যন মাই গুডনেছ ভগৱানে মানে ভূপেন্দ্ৰাই কি গান বনাই থৈ গৈছে ৰোমান্টিক গান মাই গুডনেছ আৰু গীতবিলাকত আৰু এটা কথা মন কৰিছে আপুনি যদি হাফ নোট এটা ওপৰতল কৰে গানটো গোটেই মিঠাচটো নাইকিয়া হৈ যায় আপুনি এইটো এফ শাৰ্প মাইনৰত মই গাইছোঁ যদি আপুনি এফত গায় লগে লগে তাৰ মিঠাচটো নাইকিয়া হৈ যায় পৰি যোৱা যেন লাগে আৰু ওপৰলৈ যদি গায় মোৰ এটা মনীষা হাজৰিকা আছে মুম্বাইত তাৰ লগতে কল্পনা লাজমিও আছে মনীষা বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আপুনি এই অনুষ্ঠান শুনি আছে মনীষা বাইদেউ কেনেকুৱা লাগিছে বাইদেউ ৰবীন গোস্বামীৰ ভূপেন হাজৰিকাৰ গান গাই আছে মই ৰবীনক চিনি পাওঁ বহুত বছৰ আগৰ পৰাই চিনি পাওঁ ভাল লাগিছে বাইদেউ থেংক ইউ আজি ডেফিনেটলি ভাল লাগিছে মই কৈ আছোঁ ডেফিনেটলি ভাল লাগিছে আৰু ৰবীনক মই বহু বছৰ ধৰি চিনি পাওঁ মই জানো ৰবীন অকল ভূপেন্দ্ৰাৰ গানকেই গায় ভূপেন্দ্ৰা বেলেগ কোনো গান নাগায় সি আৰু মোৰ বহুত মৰম দিছোঁ ৰবীনলৈ আৰু কি ক'ম মোৰ কাষত কল্পনা আছে যদিও তাই আজি বহুত এক্সস্টেড গতিকে কথা পাতিব নোৱাৰে ৰবীন বেয়া নাপাবা কিন্তু আই ফিল ফৰ হাৰ মোৰ ইমান বেয়া লাগিছে তোমাৰ ৰিজেম্বলছ টু ভূপেন্দ্ৰাৰ লগত এই যিটো ৰিজেম্বল সেইটো তাই মোৰ কাষতে শুই পেলাই শুনি আছে সেইটোৱে মোৰ কাৰণে খুব এটা প্ৰাকৃতিক দৃশ্য হৈছে মই বুজাব নোৱাৰোঁ এইটো আই কাণ্ট এক্সপ্ৰেছ বাইদেউ ধন্যবাদ আপোনাক
কেছেটৰ ৰেকৰ্ড চিডিখন ৰেকৰ্ডিঙৰ সময়ত আপোনাক লগ পাইছিলোঁ খুব ক্ল'জলি এতিয়াও মনত পৰে একেলগে খাইছিলোঁ গৈ আমি ৰেষ্টুৰেণ্টত একদম আৰু তুমি ভূপেন দাক সেৱা কৰি গৈছিলা সেইটোও মোৰ মনত আছে মই মনত পেলাইছোঁ আজি কল্পনাৰ লগত মই শ্বেয়াৰ কৰিছোঁ এইখিনি কথা ধন্যবাদ আপোনাৰ মাতটো শুনি খুব ভাল আৰু লাগিল মনিকা বাইদেউ আমাৰ ফালৰ পৰা নিউজ লাইভৰ ফালৰ পৰা কল্পনা লাজমী অসুস্থ হৈ আছে বুলি আপুনি কৈছে তেওঁক আমাৰ শুভেচ্ছা জনাইছোঁ যাতে তেওঁ সুস্থ হয় সোনকালে সুস্থ হয় অল মাই বেষ্ট উইচেছ আপুনি মোৰ পাৰ্চনেল উইচেছ আপুনি কম হয় ডেফিনেটলি কল্পনাক মই কম আৰু জাৰিৰে শুভেচ্ছা জনাইছে সকলোৱে শুভেচ্ছা জনাইছে বুলি মই ডেফিনেটলি কম তাই আৰু মনিকা বাইদেউ আপোনাৰ কিবা ভূপেন হাজৰিকাৰ প্ৰিয় গীত এটা গাবলৈ অনুৰোধ কৰিব নেকি ৰবীন গোস্বামী কিবা শুনিবলৈ মন গৈছে নেকি এই সময়ত ভূপেন দাসৰ সকলো গীতেই প্ৰিয় খালি এই মুহূৰ্তত যদি কোৱা কৰিবতো পাৰোঁ নিশ্চয় কৰিব পাৰোঁ মনে যদিও বা ভূপেন দাস সকলো গীতেই খুবেই প্ৰিয় কিন্তু তথাপি মই কওঁ যে ভূপেন দাৰ আটাইতকৈ প্ৰিয় গান ভূপেন দাস সদায় শুনিব খুজিছিলে ইভেন মই যেতিয়া গুচি যাম এৰি তহঁতক এৰি তেতিয়াও তহঁতি মোৰ গানটোকে বজাই দিবি এইটো গানকে বাদে সাগৰ সংগমত ঘটনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত নিশ্চিত বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি এই গানটো উপভোগ কৰক ৰবীন গোস্বামীয়ে এই গানটো আপোনাৰ বাবে নিউজ লাইভৰ দৰ্শকৰ বাবে এই গানটো গাব বাইদেউ ধন্যবাদ ময়ো ধন্যবাদ জনাইছোঁ আৰু ৰবীনক খুব শুভেচ্ছা দিছোঁ শুভকামনা দিছোঁ যদি থেংক ইউ ভেৰি মাছ থেংক ইউ বাইদেউ ধন্যবাদ থেংক ইউ মই দুটা লাইন গাই শুনাইছোঁ গানটো এই গীতটি মোৰ খুব প্ৰিয় সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম মনৰ প্ৰশান্ত সাগৰৰ বক্ষত মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰাঘাত বিশ্ৰান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম ধ্বংসৰ আঘাত দিছে আজি সংঘাত সৃষ্টিৰ সেনানী অনন্ত সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম ধন্যবাদ যদিও মই ইমান মিউজিকেলি অৰিয়েণ্টেড বা চাউণ্ড নহয় তথাপিও মই ভাবোঁ যে এটা লাইভ অনুষ্ঠানত এটা লাইভ প্ৰগ্ৰামত ৰিহাৰ্চেলছ নোহোৱাকৈ নতুন মিউজিচিয়ানসকলৰ লগত বজোৱাটো এটা মই ভাবোঁ কঠিন কাম নহয়নে কমল ৰবীনৰ কনফিডেঞ্চ ভূপেন দাৰ গানৰ ওপৰত ইমান আছে গতিকে সেইকাৰণে ফ্ললেছলি গাই গৈ আছে কোনো প্ৰব্লেম কিন্তু কোনো ৰিহাৰ্চেলছ নোহোৱাকৈ এটা মিউজিচিয়ানছৰ লগত বজোৱাটো কিমান টান কাম ভূপেন দাৰ গান অতি টান একেবাৰে টান
কিন্তু কি হৈছে মই এটা ফিল কৰিছোঁ, মই অলপ বেলেগ লেভেলত এটা কথা ক'ব গৈছোঁ। এই ৰবীন্দ্ৰ যে ভূপেন দাৰ চৰ্চা কৰি আছে, ভূপেন দাৰ আশীৰ্বাদ আছে বৰ। মই কৈছোঁ ভূপেন দাৰ আত্মাটো মানে সাধাৰণ আত্মা নহয়, আমাৰ আত্মা আৰু ভূপেন দাৰ আত্মাটো বহুত এটা হেৰি। ভূপেনক মই কেনেকৈ দেৱ মানুহ বুলি কওঁ, দেৱতা আৰু মানুহৰ মাজৰ যদি এটা স্তৰত থাকে সেই কেটেগৰীৰ মানুহ, সেইকাৰণে ভূপেনৰ আশীৰ্বাদ আছে। আৰু সেইকাৰণে ভূপেন মানে ৰবীনৰ এই যিটো পাৰফৰ্মেঞ্চ আপোনালোকে দেখা পাইছে বা ৰাইজে চাইছে, তাত কিবা এটা আশীৰ্বাদ আছে বুলি মই ভাবোঁ। মই এটা বিৰতি ল'ম, বিৰতিৰ পাছত আৰু বহুত অনুৰোধ আহিছে। কৈছে যে এতিয়া কিছুমান নন এছমিজ ভিউৱাৰ্ছে চাই আছে, কৈছে যে ক'ৰবাত হিন্দী গান এটা পাম নেকি। এটা বিৰতিৰ পাছত আমি চেষ্টা কৰিম ৰবীনৰ তেওঁলোকৰ ৰিকুৱেষ্ট, নিউজ লাইভৰ দৰ্শকৰ ৰিকুৱেষ্ট পূৰা কৰিবলৈ চেষ্টা কৰিম। এটা বিৰতিৰ পাছত পুনৰ উভতি আহিম। মই আৰু মোৰ সাথ দুয়োৰে লগৰীয়া। অন্য দিন হোৱা হ'লে মই এইটো মুভ দিলোহেঁতেন বা পিছে আজিটোৰ পিৰিয়ডছ হৈ আছে। তই দিয় বা নিদিয়, মইতো দিমেই মোৰ মুভ আজিও। আজিয়ে আপোনাৰ ওচৰৰ যোৰহাট, তেজপুৰ, বোকাখাটৰ কৃষ্ণাই হুণ্ডাৰ ডিলাৰৰ লগত যোগাযোগ কৰক। চৰ্ত প্ৰযোজ্য। মোৰ সাথ দুয়োৰে লগৰীয়া। যিসকল দৰ্শকে ইতিমধ্যে জইন আমাৰ লগত এই মুহূৰ্তত নিউজ লাইভ খুলিছে, তেওঁলোকৰ জ্ঞাতাৰ্থে কৈছে আমাৰ লগত আছে আমেৰিকাৰ ৱাশ্বিংটন DC-ৰ ৰবীন গোস্বামী। তেওঁ মঙলদৈ হয়, IT প্ৰফেচনেল হয়, আৰু কোৱা হৈছে যে ভূপেন হাজৰিকাৰ গীত একদম ক্ল'জ নিয়েৰেষ্ট গোৱা ব্যক্তিজনে হৈছে ৰবীন গোস্বামী। সেইটো মই কোৱা কথা নহয়, বিভিন্ন দৰ্শকে কৈছে, বিভিন্ন ভূপেন দাৰ লগত সংগ কৰা মিউজিচিয়ানসকলে কৈছে যে একদম ক্ল'জ যদি গায় ৰবীন গোস্বামী। মই বিৰতিৰ আগতে কিছুমান অনা অসমীয়া নন এছমিজ ভিউৱাৰ্ছৰ ৰিকুৱেষ্ট আছে যে ভূপেন দাই গোৱা কিবা হিন্দীত পাম নেকি, কিবা এটা গান গাব পাৰিব নেকি? নিশ্চয়, কেইটামান গান আছে ভূপেন্দ্ৰৰ খুব মোৰ প্ৰিয়, তাৰে দুটামান লাইন গাই শুনাইছোঁ। এটা আছে অতিকে চিনাকি মণিৰাম দেৱান বোলছুমীৰ গীতটি। বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো। दिल हुम हुम करे घबराए, घन धम धम करे गर जाए, एक बूंद कभी पानी की मोरी आँखियों से बरसाए। दिल हुम हुम करे घबराए। तेरी झोरी दारू सब सूखे पात जो आए, तेरा छुआ लागे मेरी सूखी डाल हरियाए। दिल हुम हुम करे घबराए, घन धम धम करे गर जाए,
एक बूंद कभी पानी की मोरी आँखियों से बरसाए दिल हुम करे घबरा থেংক ইউ আমাৰ এজন দৰ্শক আছে মই তেওঁৰ এটা ফোন লৈ লৈছোঁ হয় কোনে কৈছে আপুনি ক'ৰ পৰা কৈছে হেল্ল' জাহিৰ নমস্কাৰ মই অৰুণাচলৰ নামচাইৰ পৰা কৈছোঁ শৰৎ নেওগে হয় কওকচোন আপোনাক প্ৰথমতে ধন্যবাদ জনাইছোঁ ইমান এটা ভাল প্ৰগ্ৰেম আপুনি যে লৈছে আৰু দ্বিতীয়তে জাহিদাই ভূপেন দাৰ যেন সমাধিৰ পৰা যেন উঠিহে আহিব এনেকুৱা যেন লাগিছে মোৰ একদম মানে আৱেগিক হৈ গৈছোঁ মানে গানখিনি ইমান ভাল লাগিছে ধন্যবাদ 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 ৰবীন গোস্বামী দেৱলৈ ধন্যবাদ থাকিলে ধন্যবাদ ধন্যবাদ ঠিক আছে মই এটা সৰু বিৰতি ল'ব লাগিব বিৰতিৰ পাছত আমি আৰু গান শুনিম আৰু বহুত দৰ্শক ৰখি আছে ডিব্ৰুগড়লৈ যাম ৰতন চৌধুৰী ৰখি আছে মোক কৈ আছে খুব ভাল লাগিছে বুলি এটা বিৰতিৰ পাছত পুনৰ উভতি আহিম মই আৰু মোৰ সাথ দুয়োৰে লগৰীয়া झूम झूम कौआ भी ढोलक बजाए अरे बाबा মোৰ সাথ দুয়োৰে লগৰীয়া আমি কোৱা নিচিনাকৈ ভূপেন দাৰ গীত কোনো সময় নাথাকে শুনাৰ যিকোনো সময়ত শুনিব পাৰি আৰু মই আগতে কৈ আহিছিলোঁ যে যদি সেই শিল্পীগৰাকীয়ে যদি সাধনাৰে খুব অন্তৰেৰে গায় সেই গীতটো শুনিবলৈ আৰু বেছি ভাল হয় ৰবীন গোস্বামী ইজ এ পাৰফেক্ট এক্সাম্পল কোনোবাই মেছেজ কৰিছে যেন ভূপেন দাৰ লাইভ প্ৰগ্ৰাম চাই থকাৰ নিচিনা লাগিছে চকুটো মুঠি এনেকুৱা কথাও কিছুমান মানে মেছেজ আহিছে ৰবীন ধন্যবাদ মই প্ৰায়ে যেতিয়া জাহিৰ ডাঙৰীয়া তেখেতে ৰিকুৱেষ্ট কৰে নিউজ লাইভৰ কাৰণে গীত দিবলৈ সদায় মানে তেখেতৰ আইকনিক ছিগনেচাৰ গানকেইটা গাই পঠিয়াওঁ আৰু সেইকেইটা ৰাইজে চিনি পায় ভাল পায় শুনিবলৈ কিন্তু কেতিয়াবা মন যায় কেইটামান খুব বিশেষভাৱে প্ৰচলিত নহয় গানকেইটা কিন্তু তাৰ মেলোডি ভেলুটো খুবেই বেছি খুব কমকৈ গায় গায়কসকলেও তাৰ কেইটামান গান মই অকণ গাই শুনাব খুজিছোঁ সেইকেইটা খুবেই ভাল পাওঁ ভূপেন দাৰ ৰোমান্টিক গীতৰ হয়তো কেটেগৰীত সেইকেইটা পৰিব শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে বহাগ মাহৰ লুইত খনি দুয়ো সাঁতোৰা মনত আছে শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে বহাগ মাহৰ লুইত খনি দুয়ো সাঁতোৰা মনত আছে যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে মোৰ বিহনে চিপ জৰি ল'বা বুলি কোৱা মোৰ মনত আছে যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে মোৰ বিহনে চিপ জৰি ল'বা বুলি কোৱা মোৰ মনত আছে বহাগ মাহৰ লগতে এদিন আহিল বৰদৈচিলা বহাগ মাহৰ লগতে এদিন আহিল বৰদৈচিলা সেই ধুমুহাত কাৰোবাৰ সতে তুমি দেখো গুচি গ'লা মনৰ গৰাকী এৰি তুমি ধনৰ গৰাকী পৰিলা ধন ধন বুলি ধনৰ প্ৰেমেৰে স্বৰূপ প্ৰকাশ কৰিলা বহুদিন গ'ল হঠাতে সিদিনা
তোমাক দেখা মনত আছে আঁতৰৰ পৰা দেখিলো তোমাৰ স্বৰ্ণ গহনা জিলিকিছে তোমাৰ বিহনে চিপ জৰিলম বুলি কোৱা মোৰ মনত আছে তোমাৰ বিনে চিপ জৰিলম বুলি কোৱা মোৰ মনত আছে ভুল কৰিছা সোণজনী মোৰ কলি সপোন দেখিছা শৈশৱতে ধেমালিতে তোমাৰে অমলা মনত আছে বহাগ মাহৰ লুইত খনি দুয়ো সাঁতোৰা মনত আছে ৱাণ্ডাৰফুল থেংক ইউ ৱাণ্ডাৰফুল এবাৰ ডিব্ৰুগড়লৈ যাব যদি মই পাৰোঁ ডিব্ৰুগড়ত আছে ৰতন চৌধুৰী বহু বছৰ তেওঁ গীটাৰ বজাইছিলে ভূপেন হাজৰিকাৰ লগত ৰতন চৌধুৰী মই স্বাগতম জনাইছোঁ মোৰ এই অনুষ্ঠানলৈ ৰতন চৌধুৰী কেনেকুৱা লাগিছে ৰবীন গোস্বামীৰ গান শুনি ধন্যবাদ জেৰি ইমান সুন্দৰ শিল্পী এজনক টেলিভিশ্যনৰ দৰ্শকৰ আগত চিনাকি কৰি দিয়াৰ বাবে মই প্ৰথমতে নিউজ লাইভৰ কৰ্মকৰ্তাসকললৈ আৰু বাদ্যযন্ত্ৰী শিল্পীসকললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ৰতনা থেংক ইউ আপোনাক লগত পোৱা হ'লে খুব ভাল লাগিলেহেঁতেন আপোনাৰ প্ৰগ্ৰাম বৰ সুন্দৰ গাইছে তেখেতে থেংক ইউ ৰবীন গোস্বামীয়ে বৰ সুন্দৰকৈ গাইছে ধন্যবাদ আটাইতকৈ বেছি ভাল লাগিছে ইচ্ছা আশা ৰাখিছোঁ কেতিয়াবা লগ পাম নিশ্চয় লগ পোৱা হ'লে নিশ্চয় ভাল লাগিলেহেঁতেন মই এটা কথা জানিব বিচাৰিছোঁ যে ইমান সুন্দৰকৈ বিদেশত থাকি ভূপেন দাক জীয়াই ৰখা এই প্ৰচেষ্টা ইটছ ৰিয়েলি এমেজিং থেংক ইউ ছ' মাছ ৰতন চৌধুৰী এই মুহূৰ্তত আপুনি মই শেষত এটাই অনুৰোধ কৰোঁ হয় মোৰ জনাৰ ইচ্ছা ভূপেন দাৰ গীতৰতো শেষ নাই আপোনাৰ কওক মই জানিব বিচাৰিছোঁ আপোনাৰ তেখেতৰ 5টা প্ৰিয় গীত জাষ্ট নামকেইটা ক'লেই হ'ল সেইটোহে ডাঙৰ প্ৰশ্ন সেইটো মই আজিলৈকে কৰিব পৰা নাই সেই ভাগটো এই দুখনকৈ মই সংকলন কৰিলোঁ ৰিমেক তাত বহুত ধৰণৰ চিন্তা চৰ্চা কৰি গানকেইটা মই বাছনি কৰিছিলোঁ গানকেইটা খুব প্ৰচলিতও হ'ব নালাগে কিন্তু মেলোডিকেইটা খুবেই ভাল ৰাইজে বেছিকৈ নুশুনে তেনেকৈ চিলেক্ট কৰি গাইছোঁ কিন্তু আই এম চৰি মই 5টা গীত হঠাৎ ক'বলৈ দিগদাৰী হৈছে এতিয়া ৰতন চৌধুৰী আপোনাক মই যদি কওঁ যে আপোনাৰ প্ৰিয় গীত কোনটো ভূপেন হাজৰিকাক বজাই পেলাই কোনটো আটাইতকৈ ভাল লাগিছিল সেই গীতটো যদি আমি শুনিব পাৰোঁ এনিৱে জেৰিৰক আকৌ এবাৰ মই মোৰ প্ৰথমেই ভূপেন দাৰ গীতটোৱে মই গীটাৰখন শিকিছিলোঁ মই এটি যাযাবৰ আচ্ছা আৰু সেই গীতটো মোৰ খুবেই মৰমৰ খুবেই প্ৰিয় ঠিক আছে তেখেতৰ গীতৰটো শেষ নাই ঠিক আছে ৰতন চৌধুৰী মই এটি যাযাবৰ এই গীতটো যদি আমি শুনিব পাৰোঁ ৰতন চৌধুৰীৰ ৰিকুৱেষ্ট ঠিক আছে অটল বিহাৰী বাজপেয়ীদেৱৰ খুব ফেভাৰেট আছিল এবাৰ ৰিকুৱেষ্ট কৰিছিলে দিল্লীৰ ৰামলীলা মৈদানত ভূপেন দাই গান গাই শেষ হ'ল এখন শ্লিপ আহিছে মই চাইছিলোঁ শ্লিপখন চাইছোঁ যে আমি এক যাযাবৰ বেংগলী ভাৰ্চনটো বিচাৰিছে ৰিকুৱেষ্ট অটল বিহাৰী বাজপেয়ীদেৱ অলৰেডি ভূপেন দাই শ্ব' শেষ কৰিলে উই আৰ ইন দ্য চেম্বুৰ পৰা গালে মই শ্লিপখন দেখিলোঁ ভূপেন দাক কৈছোঁ দাদা এটা ডাঙৰ কথা হ'ল ন বুলি কি এইটো ৰিকুৱেষ্ট দেখিছেনে এজন মানুহ পঠাই দিছে তাৰপিছত ভূপেন দাক চাই ক'লোঁ যে এইটো গীত গাবলৈ আকৌ ভূপেন দাই হাৰমনিয়াম লগাই ৰামলীলা মৈদানত আমি তেতিয়া দেখা পাইছোঁ যে সন্মুখৰ দৰ্শকৰ আসনত অটল বিহাৰী বাজপেয়ীদেৱ বহি আছে তাই ভূপেন দাক কৈছে শ্ব'ৰ শেষত भूपेन जी वो गाना सुनने के लिए तड़प रहा था अब गाए नहीं इसीलिए स्लिप भेजना पड़ा বঢ়িয়া হয় ভূপেন দাই গোটেই পৃথিৱীখন ঘূৰিলে কিন্তু
ময়ো সৌভাগ্যবশতঃ দুইটোৰ পৰা অন্ততঃ মিছিছিপি পাইছোঁগৈ, গতিকে গীতটি গাবলৈ পাই ময়ো আনন্দিত। দুটামান লাইন শুনাইছোঁ। মই এটি যাযাব, মই এটি যাযাব, ধরার দিহিঙে দিপাঙে লরুনি বিচারি নিজা ঘর। মই এটি যাযাবর, মই এটি যাযাবর। মই লুইটৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ প্যাৰিছ সাৱতি ললোঁ। মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালোঁ, গালিবৰ্ষেৰ দুশাম্বেৰ মিনাৰত শুনা পালোঁ। মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্গীৰ কথা ক'লোঁ। বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ। হে মই যাযাবৰ, মই এটি যাযাবৰ। বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ। ৰঙৰ খনি য'তেই দেখিছোঁ ভগাই দিয়াৰ মন। বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ। ৰঙৰ খনি য'তেই দেখিছোঁ ভগাই দিয়াৰ মন। মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী, তাৰ ছাঁতেই দেখিছোঁ কত না গৃহহীন নৰ নাৰী। মই দেখিছোঁ কিছু ঘৰৰ সন্মুখ বাগিচাৰে আছে ভৰি, আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি। বহু দেখে দেখে গৃহদাস দেখি চিন্তিত হওঁ বৰ। মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে পৰ। হে মই যাযাবৰ, হে মই যাযাবৰ, হে মই যাযাবৰ, হে মই যাযাবৰ। ধন্যবাদ। কমল, এতিয়াতো আমি বহুতো ৰিয়েকশ্যনছ পাই আছোঁ, বিভিন্ন মিউজিচিয়ানসকলৰ কথা পাতিছোঁ, আপুনিও কৈ আছে। এতিয়ালৈকে মানে কেনেকুৱা আপুনি ভূপেন হাজৰিকাৰ লগত যেতিয়া ষ্টেজত যায়, আপুনি কোৱা নিচিনাকৈ হয়তো যদি লগত থাকিলেহেঁতেন তেওঁ খুব খুব এনজয় কৰিলেহেঁতেন, নাই? খুব এনজয় কৰিলে, কিন্তু আজি মই খুব ইম'চনেল হৈছোঁ। আজি বহু বছৰৰ মূৰত মানে এনেকৈ বজাইছোঁ। মই জেনেৰেলি দেখিছে আপোনালোকে, ভূপেন দা ঢুকোৱাৰ পিছত মই জেনেৰেলি গীটাৰখন লৈ যোৱাই নাই পাব্লিক জেগাত। কিবা এটা মানে হেৰি, আজি ৰবিনে আমেৰিকাৰ পৰা ফোন কৰি আছে, আপুনি থাকিব লাগিব, সেইকাৰণে তাৰ ৰিকুৱেষ্ট আহিছোঁ। ভাল লাগিছে আজি মোৰ, খুবেই ভাল লাগিছে। দুখো লাগিছে কিন্তু কম, মানে মই অকণমান ইম'চনেল হৈছোঁ। তথাপি যিকণ পাৰোঁ তাক সহায় কৰিব চেষ্টা কৰিছোঁ। যেনেকৈ ভূপেন দাক মই সদায় সহায় কৰিব চেষ্টা কৰি আছিলোঁ, মোৰ খাদ্যানুসাৰে সেৱা কৰিছিলোঁ। গতিকে আজি তাক অকণমান যিকণ পাৰোঁ মোৰ কেপাচিটিত ভূপেন দাৰ গীতৰ সহায়। বহুত দৰ্শকে ফোন কৰি আছে, সেইকাৰণে এটা গীত ময়ে গাব কৈছোঁ, অকণমান এইটো গুণগুণাবলৈ কৈছোঁ। এইটো প্ৰেমৰ গীত, মিঠা মিঠা বহাগৰ। এইবিলাক গীত আজিকালি গাবলৈ, এইটো যোৱা শতিকাৰ এটা ছাৰ্ভে হৈছিল অসমীয়া গীতৰ, 4 নম্বৰত আছিল বোধহয়। প্ৰথম আছিল গছে গছে পাতি দিলা ফুলৰে শৰাই। ফোন লৈ লওঁ নেকি গানটো গোৱাৰ আগতে? এটা দৰ্শক এজন আছে, আপুনি ক'ৰ পৰা কৈছে, আপোনাৰ পৰিচয়টো দিব নেকি? মই প্ৰণৱ গগৈ, লাচিত নগৰ ডিব্ৰুগড়ৰ পৰা ক'লোঁ। হেল্ল', হেল্ল', শুনি আছোঁ, কৈ যাওক। মই গোস্বামীদেৱক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, এই গানটো যদি গাই দিয়ে ভূপেনৰ, মই বৰ সুখী হ'লো। কোনটো? বিস্তীৰ্ণ পাৰৰ নেকি? হেল্ল', কোনটো গান? বিচাৰো মৰমৰ মা বেকাৰ, আকাশী গংগা, আকাশী গংগা, আকাশী গংগা, আকাশী গানটো যদি গাই দিয়ে। সেইটো গাব, কিন্তু তাৰ আগতে আপুনি অকণমান মই এটা গান গালে মানুহে ভাল পাব, অকণমান টুকুৰা টুকুৰা গান। মিঠা মিঠা বহাগ গীতেটিকে ৰচো বুলি ভাবিলোঁ, এনেতে চুচুক চামাকৈ কাষ চাপিলা মই যেন ভাষা পালোঁ। মিঠা মিঠা বহাগ লুইতত তিওৱা
তোমাৰ দেহ মাহ আৰু হালধি সুবাস ঘহা নিচেই কাষতে পুৱাৰ পিছত সুৰু যেন হাততে পালো মিঠা মিঠা বহাগৰ গীত এটিকে ৰচো বুলি ভাবিলো এনেতে চুচুক চামাকৈ কাষ চাপিলা মই যেন ভাষা পালো মিঠা মিঠা বহাগৰ ধন্যবাদ অতি সুন্দৰ অতি সুন্দৰ অতি সুন্দৰ এই ডিব্ৰুগড় ৰিকুৱেষ্ট আছে তেখেতে ক'লে আকাশী আকাশী গংগা অনুৰোধৰ গীত আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাতে সাৰ আকাশী গংগা বিচৰা মহা মহা সাগৰৰে কতনা লহৰ লেখিলো মহা মহা নগৰীতে কতনা পাত হেৰুৱালো মৰম জ্যোতিৰ পম খেদি খেদি মৰম জ্যোতিৰ পম খেদি খেদি পোৱালো কুকুতে শ্ৰুধা নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাতে সাৰ আকাশী গংগা বিচৰা ধন্যবাদ মই এইখিনিতে কৈ থওঁ যে দৰ্শকে গীতে যে ৰবীন গোস্বামীৰ পত্নীয়েও খুব ভাল গান গায় আমি নেক্সট এটা অনুষ্ঠানত আমি একেলগে গাবলৈ চেষ্টা কৰিম কিন্তু আমাৰ অনুষ্ঠানত আগতে ৰবীন গোস্বামী আৰু ৰবীন গোস্বামীৰ পত্নীয়ে ডুৱেট গাইছিল এই ভূপেন হাজৰিকাৰ প্ৰগ্ৰামত কিন্তু আমি নেক্সট অনুষ্ঠানত তেওঁৰ নাম অৰুন্ধতী মামু বুলি মাতো ঘৰত হয় ঠিক আছে আমি আৰু এটা কথা গম পালোঁ তাৰপিছত নেক্সট অনুষ্ঠানত আমি তেখেতকো মাতিম একেলগে আমি গান গাবলৈ চেষ্টা কৰিম দুটা গানৰ কথা ভূপেন হাজৰিকাই কৈ গৈছিল বিভিন্ন সময়ত মই যেতিয়া তাক ইণ্টাৰভিউ কৰিছিলোঁ তেওঁ কৈছিলে যে তেওঁৰ সৰ্বশ্ৰেষ্ঠ গান যেতিয়া তেওঁ বহুত চিন্তা কৰি বুলি কয় যে সাগৰ সংগমত বুলি কয় আৰু মষ্ট ৰোমেণ্টিক তেওঁ কৈছে যে ৰোমেণ্টিক নহয় মষ্ট ইৰ'টিক অফ মাই ছংছ সেই শব্দটো ইউজ কৰে যে বিমুৰ তুমুৰ নিশাতিতে এই দুটা গানৰ কথা তেওঁ উল্লেখ কৰি গৈছে টেলিভিশ্যনত যেতিয়া মই তেওঁক ইণ্টাৰভিউ কৰিছিলোঁ বিভিন্ন সময়ত কমলে জানে এই কথাটো এই দুটা গান তেওঁ মানে most erotic, most romantic তেওঁ বিমুৰ তুমুৰ নিশাতিতে কয় আৰু most মানে সৰ্বশ্ৰেষ্ঠ গান যদি কয় যে সাগৰ সংগমত সেই এই একেবাৰে সঁচা কথা এই মই নিজেও পঢ়ি পাইছিলোঁ মই ভূপেন্দ্ৰৰ যিকোনো লেখা এই আমাৰ প্ৰতিনিধিৰ দিনৰ পৰা বা তাৰো আগৰ তাৰ পিছৰ বিভিন্ন ঠাইত যিটো লেখা পাওঁ মানে বিচাৰি খুচাৰি মই পঢ়োঁ তাত কোনোবা এটা ইণ্টাৰভিউত তেখেতে কৈছিলে যে মোৰ মৃত্যুৰ পিছত মোৰ যেতিয়া মৃতদেহৰ হেৰি হ'ব শোভাযাত্ৰা হ'ব যেতিয়া প্ৰচেছন হ'ব তেখেতে সেই গীতটি যাতে অনবৰত বাজি থাকে মই সেইটোৱে বিচাৰোঁ সেইটো আছিলে সাগৰ সংগম আৰু সেইকাৰণেই মানে ডেড বডিটো যেতিয়া ভূপেন দাক লৈ গৈছোঁ জাষ্ট ফিল্ডৰ পৰা মই কফিনটোৰ কাষতে তেতিয়ালৈকে মই ভবা নাছিলোঁ যে ভূপেন দা নোহোৱা হৈছে কফিনটোৰ কাষত মই ভূপেন দা
সেই গানটোৱে গাই পেলাই ইয়াৰ পৰা মই মোৰ কাষতে সূৰ্য হাজৰিকা দেৱো আছিলে আমি সেই গানটো ভূপেন দাৰ কফিনটোত গাই মই জালুকবাৰী পাইছিলোগৈ সেই গানটো সাগৰ আৰু আপুনি যিটো ক'লে ছেকেণ্ড গানটো মই অলপতে কৰ্মশালা এখনলৈ গৈছিলোঁ যোৰহাটৰ ৱৰ্কশ্বপ কৰিছে ভূপেন দাৰ গীতৰ ওপৰত তাত কথাষাৰ কৈছোঁ যে ভূপেন দাৰ লেখাৰ যিটো লালিত্য যিটো মানে বিউটি সেইটো আৰু ডিকশ্যন শব্দ চয়নৰ যিটো চাতুৰ্য বুলি কৈছোঁ মই আকৌ কৈছোঁ যে চাতুৰ্য ৱৰ্ডটো ইয়াত মানে শুদ্ধ হ'ব নে নাজানো জাগলাৰী চতুৰতাৰ অতি চাতুৰ্যৰে তেখেতে এনেকৈ শব্দ চয়ন কৰে আৰু দ্বিতীয় এজন পাবলৈ নাই অতি যৌনগন্ধি গীত এটি আপুনি যিটো ইৰটিক কৈছে সেই গীতটো এটা শিল্পলৈ ৰূপান্তৰিত কৰি দিয়ে আপুনি কেতিয়াও কিন্তু একেটা গান যদি আপুনি বম্বে বলিউড যদি শুনে মছালা টাইপৰ এটা আপুনি বেয়া লাগিব কিন্তু ভূপেন দাই ইমান চাতুৰ্যৰে গীত শব্দ আচলতে এইটো গীতি সাহিত্য আচলতে গীতি সাহিত্য হ'ব না গান লিখা আমি দুটা গান শুনিবলৈ চেষ্টা কৰিম প্ৰথমতে অলৰেডি গোৱা হ'ল আৰু কেইটামান টুকুৰা গান ভূপেন দা গান ৰাইটাৰৰ কিছুমান গান ভূপেন দাই যেতিয়াই লোকৰ গীত গায় সেই গীত কেইটাও যুগমীয়া কৰি থৈ যায় তেনেকুৱা গীত কেইবাটাও আছে এতিয়া নিৰ্মল প্ৰভা বাইদেৱে লিখা এটি গীত অকণমান ঠিক আছে কি স্কেল আছিলে এই অকণমান তাললৈ নাযামে চাগে গীতকেইটা শুনিবলৈ খুব কম পোৱা যায় সেইকাৰণে কাজল কাজল মেঘ জি জুৰিত দাপোন চাই যেন সজল সজল দুটি নয়ন মৰম উপচাই সেয়েহে আমাৰ আমাৰ শ্যামবৰণীয়া সৌ কাজল কাজল মেঘ জি জুৰি দাপোন চাই আৰু এটি গীত তেখেতৰ গীত মুকেশজীয়ে গাই গানটো চিৰযুগমীয়া কৰি থৈছে এই গীতে দুটা লাইন শুনাইছে ঘৰ আমাৰ মাটি হয় মাটিয়েই ঘৰ বাটে আমাৰ আপোন হয় আপুনেই ঘৰ আমাৰ মাটি হয় মাটিয়েই ঘৰ বাটে আমাৰ আপোন হয় আপুনেই এটি মিঠা জীবন এটি জীবিকাৰ বাট ৰাজপথেৰ বাটে এষাৰি মৰমী মাত বিচাৰোঁতে দিন যায় কৰি দাম দৰ ঘৰ আমাৰ মাটি হয় মাটিয়েই ঘৰ বাটে আমাৰ আপোন হয় আপুনি মই এটা বিৰতি ল'ম কিন্তু এনে মোৰ টাইম শেষ হৈছিলে কিন্তু যদি আপুনি অনুমতি দিয়ে মই 10-15 মিনিট আপোনাৰ পৰা আৰু সময় ল'ব পাৰিম নিশ্চয় কাৰণ আপুনি সদায় নাহে আপুনি বিদেশত থাকে আপোনাৰ পৰা যেতিয়া গান পাওঁ এটা বা দুটা গান পাওঁ শ্ৰোতাদৰ্শকে মোক কৈছে যে আৰু কেইটামান গীত যদি আপোনাৰ পৰা শুনিব পাৰে চ' মই আপোনাৰ অনুমতি লৈ এটা বিৰতি লৈছোঁ বিৰতিৰ পাছত 10-15 মিনিট আৰু আপোনাৰ পৰা গান শুনিবলৈ চেষ্টা কৰিম তেতিয়া ৰাজাৰ ৰিকুৱেষ্টটো আমি শুনিবলৈ চেষ্টা কৰিম এটা বিৰতিৰ পাছত পুনৰ বদলি মই আৰু মোৰ সাথ দুয়োৰে লগৰীয়া আপুনি উশাহ ল'ব পাৰে মুক্তভাৱে অট্ৰিবিন বন্ধ নাকৰ পৰা সকাহ 12 ঘণ্টালৈকে
অট্ৰিভেন নেজেল স্প্ৰে এতিয়া মাত্ৰ 50 টকা 61 পইচাত মোৰ দুয়োৰে লগৰী দৰ্শকৰ অনুৰোধত আমি আমাৰ অনুষ্ঠান যদিও 9:30 আমি শেষ কৰিম বুলি ভাবিছিলোঁ কিন্তু দৰ্শকৰ অনুৰোধত আমি এই অনুষ্ঠান আৰু কিছু সময় বৃদ্ধি কৰাৰ আমি অনুমতি লৈছিলোঁ ৰবীন গোস্বামীৰ পৰা আৰু কথা নাপাতোঁ আমি কেইটামান আৰু গান শুনিবলৈ চেষ্টা কৰিম ঠিক আছে এটি গীত মোৰ তবলাৰ ৰাজাই ৰিকুৱেষ্ট কৰিছে এইটো দুটামান লাইন গাই দিছে হেন্দুৰ ফুটিয়ে হেন্দুৰ ফুটিয়ে পাত গাভৰুৰ কপালতে হলাজ মৰম মাকি দি কি যে সোৱাদ পাই মই আজিও নুবুজো গোলাপ গালতে নিয়ৰৰে ঘামবোৰে অকাই পকাই পৈ গৈ কি যে সোৱাদ পাই মই আজিও নুবুজো সেন্দুৰ ফুটিয়ে পাত গাভৰুৰ কপালতে হলাজ মৰম মাকি দি কি যে সোৱাদ পাই মই আজিও নুবুজো থেংক ইউ এটি গীত অতি ৰোমান্টিক খুব ভাল লাগে কিন্তু সাধাৰণতে গোৱা নহয় ষ্টেজত আজি এই সুযোগটি লৈছোঁ গাবলৈ এবাৰ গৈছিলে যাওঁতে ৰাস্তাত গাড়ী বেয়া হ'ল এটা ডাক বঙালত থাকিব লগা হৈছিল অলপ সময়ৰ বাবে তেতিয়া জয়ন্ত দাহঁত আছিলে তাই ভূপেন দা ৰেষ্ট লওঁতে এগৰাকী গাভৰুৱে আহি পেলাই ভূপেন দাক সেৱা শুশ্ৰূষা কৰিছিলে তাৰপিছত এটি গীত লিখিছিলে এই গীতটি সেইটো অতি সেইকাৰণে লিখিছে আৰম্ভণিত দুটামান কথা আছিলে মোৰ জীৱন ৰথ এবাৰ হঠাতে থমকি ৰৈছিল দেহ ৰন্ধ্ৰে তুলিলে শিহৰণ তোমাৰ ওঠৰ পৰশে দেহ ৰন্ধ্ৰে তুলিলে শিহৰণ তোমাৰ ওঠৰ পৰশে মোৰ ছন্দে উৰে প্ৰেমৰ সুবাস মন আছে কিবা হৰফে দেহ ৰন্ধ্ৰে তুলিলে শিহৰণ তোমাৰ ওঠৰ পৰশে বিশ্ববিজয়ী মোৰ বাতৰুৱা মন বাতে আছিলে লগৰী হে জুপিতৰু তলতে থমকিলে ৰথৰ চকৰি তাতেই হঠাৎ তোমাৰ বুকুত মোৰ আনন্দাশ্ৰু বৰষে দেহ ৰন্ধ্ৰে তুলিলে শিহৰণ তোমাৰ ওঠৰ পৰশে দেহ ৰন্ধ্ৰে তুলিলে শিহৰণ তোমাৰ ওঠৰ পৰশে এজন দৰ্শকে মোক কৈছে যে ৰবীন গোস্বামীক ৰাখি থ'ব নোৱাৰিনে অসমত মানে এনেকুৱা মানে দিজ আৰ ফিলিংছ ইম'শ্যনছ মানুহৰ যে ইমান ভাল গাইছে যে তেওঁ কিয় আমেৰিকাত থাকিবলৈ অসমত ৰাখি থওঁ বাট ছেফ হেণ্ডছ ভূপেন হাজৰিকাৰ গীত ইন ছেফ হেণ্ডছ মানে ইমান সুন্দৰকৈ যেতিয়া গাইছে আৰু এটামান কিবা যদি শুনিব পাৰোঁ আৰু এটি গীত
মই আগতে কোৱাৰ দৰে যিটো গীত সাধাৰণতে মঞ্চত গাবলৈ সুবিধা নাপাওঁ সেই গীত আজি আপোনাৰ যোগেদি কৰিব লৈছোঁ এই গীতটি যিটো গাবলৈ ওলাইছে গোলাম আলী চাহাবে গাইছিলে ভূপেন দাই শিকাই দিছিলে নেহৰু ষ্টেডিয়ামত গজল টাইপ তুমি বিয়ার নিহার হয়ন পাতি এপাহি রজনী গন্ধা তোমার মূল্য এনিহা পিছৰ দিনা ঘুৰু জুথাৰ পিছৰ দিনা ঘুৰু জুথাৰ পিছৰ বাহি হত্যা তুমি মূল্যবিহীন ভাৰ তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহি ৰজনী গন্ধা তোমাৰ মূল্য আশাৰে বহুত আঁচনি কেলো গন্ধবিহীন কোঠাতে তুমি ৰহি বিলাবলো পিছে মালিয়ে তোমাৰ চিঙাৰ পিছত কিয় কৰা হাহাকাৰ তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহি ৰজনী গন্ধা তোমাৰ মূল্য এনিহা ধন্যবাদ আমি এটা সৰু বিৰতি ল'ম বিৰতিৰ পাছত আমি আমাৰ হাতত 5-6 মিনিটমান থাকিব আমি এটা দুটা আৰু গান শুনিবলৈ চেষ্টা কৰিম মোৰ এটা প্ৰশ্ন আপোনালৈ যে যেতিয়া আপুনি আমেৰিকাত থাকে আপুনি বিভিন্ন তাতো নিশ্চয় আপুনি যেতিয়া আছাম এছ'চিয়েশ্যন বা তেনেকুৱাৰ বিলাক যেতিয়া ফাংচনছ হয় তাত আপুনি পাৰফৰ্ম কৰে চাগে হয় হয় নহয় এটা মই এইখিনিতে কাৰেকশ্যন এটা কৰিব খুজিছোঁ মানুহে ভাবে মই অকল ভূপেন দাৰ গান গাওঁ ভূপেন দাৰ গান ডেফিনেটলি প্ৰাইমেৰিলি ভূপেন দাৰ গান গাওঁ কিন্তু মই বিভিন্ন গান গাওঁ অসমীয়া হিন্দী বঙালী আৰু কেতিয়াবা অনা অসমীয়া ফাংচন মই 10-12টাকৈ হিন্দী গান গাবলগীয়া হয় মোৰ পৰিবাৰৰ বন্ধুটিও সহযোগ কৰে তাত তেনেকৈ গাওঁ কিন্তু য'তেই নাগাওঁ আল্টিমেটলি অসমীয়া প্ৰগ্ৰেম এটা কৰিব গ'লে ভূপেন দাৰে গানেই গাব লাগে কাৰণ তেওঁলোকে বাকী গান গাবলৈ নিদিয়ে চ' তেনেকৈ গাই আহিছোঁ ঠিক আছে স্পেচিয়েলিটি চবৰে থাকে জনৰ থাকে চ' আপুনি ভূপেন হাজৰিকাৰ যোনটো পেশ্যনেৰে গায় মই বাকীকেইটা শুনা নাই আমি শুনিবলৈ পিছত এটা অনুষ্ঠানত আমি বেলেগ গানো শুনিবলৈ চেষ্টা কৰিম মই বিৰতিলৈ যোৱা এজন দৰ্শক আছে আমি যদি ফোন কলটো ল'ব পাৰোঁ আপোনাৰ পৰিচয় দিয়ক কি ক'ব বিচাৰে মই মঙলৰ পৰা কৈছোঁ শ্ৰী দীপক চহৰীয়াই হয় মই আপোনালোকৰ এই নিউজ লাইভৰ প্ৰগ্ৰেমটোক ধন্যবাদ জনাইছোঁ মাননীয় ৰবীন গোস্বামী দেশলৈ মই ধন্যবাদ জনাইছোঁ এটা ভূপেন হাজৰিকাদেৱৰ এটা গীত আছিলে জীৱন জুৰি গীতেই গালো সেই গীতটো পাৰিলে খুব ভাল পালোঁ গীত জানো কিন্তু মোৰ এই মুহূৰ্তত তাৰ লিৰিক্সখিনি নাইকিয়া চাওঁচোন ঠিক আছে মই এটা বিৰতি ল'ম বিৰতিৰ পাছত আমি শেষ অংশলৈ আহিম এটা বিৰতিৰ পাছত পুনৰ আহিম ৰবীন গোস্বামী এটা সৰু বিৰতি লৈ লৈছোঁ মই আৰু মোৰ সময় হাতত কম কথা নাপাতো ৰবীন গোস্বামী দুটামান আৰু গীত শুনি লওঁ মই এটি বিশেষ গান এই গানটিৰ অনুৰোধ কেইবাজনো দৰ্শকে পঠিয়াইছে তাৰে অকণমান গাই শুনাইছে মই যেতিয়া এই
মায়ায়েৰি গুচি যাওঁ আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম নেলাগে মোৰ সোঁৱৰণি সভা নেলাগে মিছা নাম তোমাৰে টুপি চকুলো পালি মই পাম মোৰ দাম মই কেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম আমাৰ হাতত একদম সময় কম ৰবীন গোস্বামী আমি এটা গীতেৰে এই অনুষ্ঠানটি সামৰণি মাৰিবলৈ ওলাইছোঁ আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে নিউজ লাইভৰ দৰ্শকক ভাল ভাল গীত ভূপেন হাজৰিকাৰ গীত শুনোৱাৰ বাবে আৰু আমাৰ ফালৰ পৰা অসমবাসীৰ হৈ শুভেচ্ছা জনাইছোঁ যাতে আপুনি এনেদৰেই ভূপেন হাজৰিকাৰ গীত আগবঢ়াই লৈ যায় ভূপেন হাজৰিকাৰ গীত গাই যায় শুদ্ধভাৱে গাই যায় মানুহৰ অন্তৰত যাতে চুই যায় মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ এটি গীতেৰে এই অনুষ্ঠানটি সামৰণি মাৰিব ধন্যবাদ জয় ডাঙৰীয়া আৰু মই মোৰ সকলো বাদ্যযন্ত্ৰী কলা কুশলী কমল দা বসুমতাৰী দা সকলোকে ধন্যবাদ জনাই মোক সহযোগ কৰাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাই মই ভূপেন দাৰ বিশেষ গীতেৰে আজি এই অনুষ্ঠানৰ সামৰণি মাৰিবলৈ লৈছোঁ ধন্যবাদ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাৰ নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি তোলা কিয় ব্যক্তি যদি ব্যক্তি কেন্দ্রিক সমষ্টি যদি ব্যক্তিত্ব রহিত তেনে শিথিল সমাজক নাভাঙা কিয় তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহলে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে হৰসজ্জাকে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰক জগাই নোতোলা কিয় विस्तार है अपार प्रजा दोनों पार करे हाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों विस्तीर्ण पारे असंख्य जनरे हाहाकार শুনিও নিশব্দে নীৰৱে বুঢ়া লুই তুমি বুঢ়া লুই পোৱা কিয় ধন্যবাদ মোৰ সাথ
দুয়ো দুয়োৰে লগৰী